একদমেই খাটি হৈছে আজি এক্সাম দেই একদম অলপ একদমেই বহুতখিনি আজি ৰাতিৰ ভিতৰত পঢ়িছিলোঁ কিন্তু ভাল নহয় একদম বেয়া নাই একদম ফেল ফেল মই একদম চেম তুই নিচিনা হ'ল আৰু কি ভালো হলি আপুনি কওক অলপ কিবা এটা বুঢ়ী হৈছে মোৰে বুঢ়ী হৈছে একদম সকলোৱে ভাবিছোঁ সকলোৱে চাকৰি পাব দুখ জীৱনত সকলোৱে চাকৰি পাব वीडियो করে चलो हेलो गाइस तो कैसे हैं आप लोग आशा करो সকলে ভালে আছে তো বহুত বঢ়িয়া আছে বহুত ভালে আছে বহুত ভাল ইমান জৰা এক্সাইটেড নাই যে এক্সামটো দিব লাগে দিম তেনেকা ধৰণে আসলতে নহ'লে তো এতিয়া যাম নেকি এক্সাম দিব চাওক আমি এতিয়া মোবাইলটো লৈছোঁ মোবাইলটো আমার এক্সাম আছে 10:30 বজাত মানে আমি যাই পাব লাগিব 9:30 বজাত যাই পাব লাগিব বৰ্তমান টাইমটো আমি দেখুৱাই দিছোঁ বৰ্তমান যে টাইমটো 5:14 আমি চাওঁচোন কেই বজাত আমি এক্সাম চেণ্টাৰলৈ গৈ পাওঁ এতিয়া বাছত বৰ্তমান আমি চাওঁ কিমান আৰু ভগৱান আছে এইবোৰত ভগৱান আছে কিমান সময়ত তাতে পঞ্চায়ত এইটো আশা কৰিছোঁ আমি যাত্ৰা আৰম্ভ মোৰ লগত আছে বিনু ভাই আৰু পিনে সুমন্ত যে আমি চাই আছোঁ আমি সকলো জাগা ঠাই দেখুৱাবলৈ চেষ্টা কৰিম লগতে কেনেকুৱা ধৰণৰ এক্সাম হয় এক্সাম বুলিতো কেনেকুৱা ধৰণৰ যায় কিনা তাতে আমি কি কৰিব লগা হয় লাইন হ'ব লগা হয় নে ডাইৰেক্ট শুনিব লগা হয় নে আমি একদম কাৰেক্ট টাইমত যাই পাওঁ এতিয়া কোনো স্কিপ নকৰি অন্তিমলৈকে শেষলৈকে চাই থাকিব একদমেই খাটি হৈছে আজি এক্সাম দেই একদম অলপ একদমেই বহুতখিনি আজি ৰাতিৰ ভিতৰত পঢ়িছিলোঁ কিন্তু ভাল নহয় একদম বেয়া নাই একদম ফেল ফেল মই একদম চেম তুই নিচিনা হ'ল আৰু কি এরকম অলপ এক্সাম কেনেকুৱা হৈছে কওক অলপমান ভালো হলি আপুনি কওক অলপ কিবা এটা বুঢ়ী হৈছে মোৰে বুঢ়ী হৈছে একদম সকলোৱে ভাবিছোঁ সকলোৱে চাকৰি পাব দুখ জীৱনত সকলোৱে চাকৰি পাব कार बाय बाय रामानुजन वीडियो করে চলো ট্রাফিক এতিয়া এক্সাম শেষ হ'ল একদম বহুত বেয়া ট্রাফিক একদম লাগছে বহুত এক্সাম দি কিনে এবাৰ এতিয়া অলপ বাহিৰত অলপ যাব এক্সাম কেনে কৰিছে কওক অলপ এটা বহুত বেয়া আচ্ছা এতিয়া অলপ পেট পূজা কৰিলোঁ আমি এতিয়া আছোঁ এতিয়া
চাই কৰা ৰাতিপুৱা এক্সাম দিবা আহে এডমিট লৈ নাহে এতে ওলাম বুলি ভাবিছে ইমান দিনৰ পৰা যে ঘোষণা কৰিছে ৰাতিৰ পৰা ইমান ডাঙৰ কৰিছে ইণ্টাৰনেট কৰ্তন কৰা হ'ব বুলি তথাপিতো ইয়াৰ তেল নাই এডমিটখন দেখিছোন এডমিটখন দেখ ইয়াৰ এডমিট মই দেখাবলৈ চেষ্টা কৰিছোঁ মানে এডমিট ইখন বোলে স্ক্ৰীনশ্বট এডমিট কয় ইয়াতে না ফটো আছে না কিবা আছে 1 নম্বৰ তাই 1 মাহ 1 মাহ ইমান ডাঙৰ ইখন কি এডমিট বুলি ভাবিব নেকি প্ৰিন্সিপালৰ লগত যোগাযোগ কৰিহে এই ভাই দাদাক মানে প্ৰৱেশ কৰিব দিছে মানে একদম যাব দিয়া নাছিল এইখন এডমিট বহুত এইপিনে চাই অলপ কিবা প্ৰিন্সিপাল ছাৰক কিবা ক'ব নেকি তুমি আপুনি ভিডিঅ'টোৰ জৰিয়তে বহুত ধুনীয়া আছিল ছাৰ অলপ ধন্যবাদ জনাওক ছাৰক বহুত ধন্যবাদ দিছোঁ মোক আজি সোমাব দিয়াৰ বাবে সেইটো কাৰণে আজি মই এক্সামটো দিব পালোঁ সেইটোৱে থেংক ইউ এতিয়া অলপ আমি ভোক লাগিছে বহুত ৰাতিপুৱা আহিছোঁ 5 বজাত ঘৰৰ পৰা এতিয়া অলপমান খোৱা পিনা ব্যৱস্থাটো কৰা হয় ইহঁৰ ভোক লাগিছে অলপ পেট শুকাই গৈছে ভোক লাগিছে নগলে খাই দিওঁ অলপ খাওয়া যায় ট্রাফিক কি কম ভাই ট্রাফিক এক্সাম অসমৰ বৃহৎ নিযুক্তিৰ পৰীক্ষা তৃতীয় বৰ্গৰ